গুড ইভিনিং। আজি মই তোমালোকৰ যিখন পলিটিকেল সায়েন্স আৰু ইকনমিক্সৰ যিখন কিতাপ আছে সেইখনত থকা দ্বিতীয় অধ্যায়টো পঢ়াবলৈ গৈছোঁ, যিটোৰ অধ্যায়ৰ নাম হ'ল আন্তৰ্জাতিক সংস্থা। তাত আছে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য যিবোৰ আমাৰ সংগঠন আছে, সংস্থা আছে বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে, সেই বিষয়ে ইয়াত আমি পঢ়িম। আমি প্ৰথমতে আহোঁ আমাৰ ৰাষ্ট্ৰসংঘ নামৰ যিটো সংস্থা আছে সেই বিষয়ে। তাৰ আগতে মই তোমালোকক ক'বলৈ লৈছোঁ যে আমাৰ পৃথিৱীত দুখন অতি ভয়ানক যুদ্ধ সংঘটিত হৈছিল, যিকেইখনক বিশ্বযুদ্ধ বুলি কোৱা হয়। তাৰে প্ৰথমখন বিশ্বযুদ্ধ হৈছিলে 1914 চনত আৰু আনখন আৰম্ভ হৈছিলে 1939 চনত। এই দুয়োখন বিশ্বযুদ্ধই পৃথিৱীৰলৈ বিভিন্ন ধৰণৰ ভয়াৱহতা আৰু ধ্বংসলীলা আগবঢ়াই আনিছিল। ইয়াৰ বাবে বিশ্ববাসীও অতি ভয়ভীত হৈ পৰিছিল। তেওঁলোকে নিজৰ জীৱনটোক লৈ পেলাই, তেওঁলোকে নিজৰ কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, এই সকলোবোৰ লৈ পেলাই শংকাত পৰিছিলে। সেয়েহে যেতিয়া 1914 চনত আৰম্ভ হোৱা প্ৰথমখন বিশ্বযুদ্ধ 1920 চনৰ ফালে শেষ হ'বলৈ লয়, তেতিয়া কি হয়, 1920 চনত জাতিসংঘ নামৰ এটা সংস্থাৰ জন্ম হয়, যাতে পৃথিৱীত দ্বিতীয়খন বিশ্বযুদ্ধ পুনৰ হ'ব নোৱাৰে বা তেনেকুৱা ধৰণৰ ধ্বংসলীলা হ'ব নোৱাৰে। কিন্তু এই জাতিসংঘই আমাৰ পৃথিৱীত শান্তি শৃংখলা ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হ'ল, অৰ্থাৎ অসমৰ্থ হ'ল, আৰু 1939 চনত পুনৰ আনখন যুদ্ধ জন্ম হ'ল বা সৃষ্টি হ'ল। এই যুদ্ধখন আকৌ 1945 চনলৈকে চলিছিল। দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধতকৈও বহু ভয়ংকৰ আছিল। তোমালোকে শুনিছা, দেখা নাই বাৰু, শুনিছা, হিৰোশ্বিমা আৰু নাগাচাকিত হোৱা দুটা বোমা বিস্ফোৰণৰ প্ৰভাৱ এতিয়াও আছে, যিটো 1945 চনৰ শেষৰ ফালে, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে হৈছিল। সেই ধ্বংসলীলাই কেনেকৈ মানুহকতো মৃত্যুমুখত পেলাইছিলে, তাৰ বাবে সেই ঠাইখনত মানুহ জীয়াই থাকিবৰ কাৰণে যিখিনি লাগে সেই সকলোখিনিয়ে নষ্ট হৈ গৈছিল। সেই ভয়াৱহতাৰ পাছতেই ৰাষ্ট্ৰসমূহে সন্মিলন কৰিলে ছান ফ্ৰান্সিস্কো চহৰত। সেই চহৰৰ ছান ফ্ৰান্সিস্কোত যিখন সন্মিলন হ'ল, সেই সন্মিলনত 51খন ৰাষ্ট্ৰই এখন চনদত স্বাক্ষৰ প্ৰদান কৰিলে। ঠিক আছে, সেই চনদত স্বাক্ষৰ প্ৰদান কৰাৰ ফলস্বৰূপেই 1945 চনৰ 24 অক্টোবৰ তাৰিখে, 1945 চনৰ 24 অক্টোবৰ তাৰিখে কি হয়, যিটো আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ জন্ম হয়। সেয়েহে এই 24 অক্টোবৰ যিটো আছে, 24 অক্টোবৰক আমি ৰাষ্ট্ৰসংঘ দিৱস, এইটো মনত ৰাখিবা, 24 অক্টোবৰ দিনটোক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে আমি পালন কৰোঁ। এই ছান ফ্ৰান্সিস্কো চহৰত, দেখিছানে, ছান ফ্ৰান্সিস্কো চহৰত হৈছিল, সেইকাৰণে ছান ফ্ৰান্সিস্কো সন্মিলন বুলি কোৱা হয়। ইয়াত কেইখন ৰাষ্ট্ৰ মিলিত হৈছিল? 51খন ৰাষ্ট্ৰ। 51খন ৰাষ্ট্ৰ মিলিত হৈ স্বাক্ষৰ প্ৰদান কৰে আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হয়। কিন্তু বৰ্তমান ইয়াত 193খন সদস্য ৰাষ্ট্ৰ আছে। প্ৰথমতে যেতিয়া ৰাষ্ট্ৰসংঘ স্থাপন কৰা হৈছিল তেতিয়া আছিলে 51খন, 51, আৰু এতিয়া আছিলে 193, এতিয়া 193খন সদস্য ৰাষ্ট্ৰ ইয়াত আছে। আৰু এই 193খন ৰাষ্ট্ৰ এতিয়া কি কৰে, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা কৰি যাতে যিবোৰ বিবাদমান বা এনেকুৱা কাজিয়া হ'ব পৰা বিষয় সেইবোৰ শান্তিপূৰ্ণভাৱে সমাধানৰ বাট মুকলি কৰে আৰু সেইবোৰৰ যাতে সমাধানটো ভালদৰে কৰিব পৰা যায়, সেইবোৰৰ বাবে অহৰহ প্ৰচেষ্টা কৰি থাকে। আৰু পৃথিৱীৰ দেশসমূহে বা পৃথিৱীৰ মানুহবিলাকে এতিয়া আমি ৰাষ্ট্ৰসংঘৰ ওপৰতেই নিৰ্ভৰ কৰোঁ, যাতে আমাৰ বা আস্থা আছে আমাৰ যে তেওঁলোকে পৃথিৱীত হ'ব পৰা যিকোনো সমস্যা সমাধান কৰিব পাৰে আৰু পৃথিৱীত শান্তি শৃংখলা
বজাই ৰাখিব পাৰে আৰু ইয়াৰ মুখ্য যেটো কাৰ্যালয় প্ৰত্যেকৰে কাৰ্যালয় কিছুমান থাকে হয় নাই ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আছে নিউয়ৰ্ক যিখন চহৰ নিউয়ৰ্কত ইয়াৰ মুখ্য কাৰ্যালয়টো বৰ্তমান অৱস্থিত নিউয়ৰ্ক আমেৰিকা যুক্তৰাষ্ট্ৰ USA বুলি মই লিখি দিছো আৰু আমি কওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ইয়াৰ মুখ্য কাৰ্যালয়টো আছে এয়াই হ'ল ৰাষ্ট্ৰসংঘৰ বিষয়ে যিখিনি কথা ৰাষ্ট্ৰসংঘৰ কেনেকৈ জন্ম হ'ল ক'ত জন্ম হ'ল ইয়াৰ কাৰণ কি আছিল মই তোমালোকক চমুকৈ ক'লো ইয়াৰ উদ্দেশ্যসমূহ বা নীতিসমূহ আমি পিছৰটো অধ্যায়ত আলোচনা কৰিম